নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰে সেইবোৰ খোৱা বন্ধ কৰি দিয়ক। আপুনি যদি টেনশ্যনত থাকে, আপোনাৰ যদি বহুত ষ্ট্ৰেছ হৈছে, এই কথাখিনি মনত ৰাখক আৰু আপোনাৰ ষ্ট্ৰেছ কেনেকৈ হৈ যাব। আপোনাৰ যদি কিবা কথা কাৰোবাক ক'বলগীয়া আছে খুলি কৈ দিয়ক, ভয় নকৰিব, লাজ নকৰিব, নহ'লে সেই কথাবোৰে পিছলৈ আপোনাক ষ্ট্ৰেছ কৰিব। যদি আপুনি নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰে সেইবোৰ খোৱা বন্ধ কৰি দিয়ক। গান শুনিবলৈ চেষ্টা কৰক, শান্ত মেলোডি গানে আপোনাৰ ষ্ট্ৰেছ বহুত নাইকিয়া কৰে। এতিয়ালৈকে যদি আপুনি মেডিটেশ্যন কৰা নাই, মেডিটেশ্যন কৰিবলৈ আৰম্ভ কৰক। মেডিটেশ্যন কৰিলে আপুনি নিজকে বুজি পাবলৈ সময় পাব, আপোনাৰ মনটো শান্তি থাকিব আৰু ষ্ট্ৰেছ নাইকিয়া হ'ব। দিনটোৰ কোনোবা এটা সময় নিজৰ পৰিয়ালৰ লগত থাকিবলৈ চেষ্টা কৰক আৰু আপোনাৰ মনৰ কথাবিলাক তেওঁলোকৰ লগত শ্বেয়াৰ কৰক আৰু আপোনাৰ ষ্ট্ৰেছ নাইকিয়া হৈ যাব। হাই, ইজ অফিচিয়েল জিয়াৰ অল নিউ হোপ। আপোনালোকৰ যদি কথাখিনি ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।